हेलो फ्रेंड्स, मैं मौसुमी नतुन एटा भिडिओ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আছো মাৰ ঘৰত। যোৱাকালি আহিলোঁ আৰু ব্লগটো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। আজি আচলতে ভিডিঅ'টো খুব ভাল হ'ব। মোৰ মা ঘৰৰ আশপাশ আৰু মোৰ শৈশৱৰ কিছু স্মৃতি আৰু মোৰ মাৰ হাতৰ ধুনীয়া ধুনীয়া ৰেচিপি আৰু বেছিকৈ ভাল লাগিব। মোৰ মাৰ ঘৰত এখন আপোনালোকৰ চিনাকি মুখ আছে আৰু কোন সেয়া ইতিমধ্যে আপোনালোকে গমেই পাইছে। আপোনালোকে মৰম স্নেহ দি আগুৱাই লৈ যোৱা টিংখাঙৰ জুনিয়ৰ জুবিন বুলি পৰিচিত সেয়া হ'ল মোৰ ভাইটি ত্ৰিদীপ গগৈ। ভাইটিৰ লগত শৈশৱৰ কিছু কথা আৰু ধুনীয়া ধুনীয়া গীত আপোনালোকলৈ লৈ আহিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি কেনেকুৱা পায় কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তেন্তে ফ্ৰেণ্ডছ বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইটোৱে হৈছে মোৰ মা ঘৰ আৰু মই ভিতৰলৈ সোমাই গৈছোঁ। সেয়া কুকুৰ এটাই পূৰা স্বাগতম জনাই আছে আৰু শুই পেলাই। এইফালে ড্ৰয়িং ৰুমত ককাইদেউ ল'ৰা জংকী আৰু এইখন বিচনাতে বহি ভাইটি ত্ৰিদীপে গানৰ চৰ্চা কৰে। ভিডিঅ'টো আৰম্ভণি কৰি থাকোঁতেই মাৰ ঘৰত আলহী ওলালহি। আচলতে কিছুমান মানুহ লগ পাবলৈ কেতিয়াবা ভাগ্যও লাগে। তেখেত এজন কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত বিশিষ্ট শিক্ষক অজিত গগৈ, অগ্ৰদূত আৰু প্ৰতিদিন কাকতৰ সাংবাদিক। তেখেতক লগ পাই ভাল লাগিল। কিছুমান নজনা কথাবোৰো তেখেতৰ পৰা জানিব পাৰিলোঁ। বহুত ভাল লাগিল। আজি দুপৰীয়া ইমান গৰমত মানে বোৱাৰী দুজনী আকৌ দুখন গোটেইখন আগৰ দিন মাছ পুখুৰীত আহিছিলেগৈ। 10 কেজিমান মাছ ওলাইছিলে। 10 কেজিমান? 10 কেজিমান। বৰ গৰমত হেৰি বৰ কষ্ট হ'ল চাগে ন ধৰোঁতে? আৰু মুখৰ পৰা মাত নোলোৱা হৈ আহিছে। নোলোৱা হৈ আহিছে। এতিয়া শুকুৱাইছোঁ মানে শুকতি কৰিম বুলি ভাবিছোঁ। সঁচাকৈ বহুত মাছ আৰু ভিতৰতো আছে বুলি কৈছে। ভিতৰতো আছে। অঁ, এইখিনি শুকতি খুন্দিবলৈ বৰ ভাল হ'ব। এইখিনি 3 দিনৰ পিছতে শুকতি। এইখিনি জিৰণীয়া মাছ। ধুনীয়া দেই। এইখিনি শুকান মাছ। চাওঁ জিৰণীয়া মাছকেইটা চাওঁচোন ওচৰত গৈ। এইখিনি জিৰণীয়া মাছ। কি মজা। গৰৈ মাছ ন? কালি মানে ইমান ভীষণ ৰ'দ নহয়। ৰ'দত মানে মানুহে চকু মেলিব নোৱাৰে। তেনেকুৱা ৰ'দত গৈ আমাৰ নিদিবই বৌক আৰু নিহাহঁতে গৈ এই মাছ ধৰি আনিলে। প্ৰায় 5 কেজিমান পুখুৰীত ঢালিলে। বেটি আঁতৰি দিয়া, আঁতৰি দিয়া। এদিন থাকিলেগৈ। এতিয়া মাছ মানে হেৰি হৈছে আৰু মানে জম উঠিছে আমাৰ ঘৰত। আৰু সেইখিনি শুকান মাছ এই কি শুকতি খুন্দিব নেকি? এইখিনি শুকতি খুন্দিব আৰু এইখিনি খুন্দা হ'ল। আগত এইখিনি খুন্দা হ'ল। এইবোৰে আৰু গতিকে মাছেৰে ভাত এসাঁজৰ ভালদৰে খোৱাৰ পিছত বুলি ভাবিছোঁ। এইফালে আমাৰ প্ৰিন্সিপ্ৰিয়া ককাইদেউৰ ল'ৰা আৰু ভাইটিৰ ছোৱালীৰ লগত খেলাত ব্যস্ত হৈ পৰিছে। দোকানত ব্যস্ত হৈ আছে এইজন মোৰ ককাইদেউ। ককাইদেউ মোৰ এজনেই বৰ মৰমীয়াল আৰু বহু দিনৰ মূৰত মাৰ ঘৰৰ পথাৰখন দেখিলোঁ। এপাহ পলুৱাই চাইছোঁ আজি, ভাল লাগিছে। আৰু সেইফালে পুখুৰী আছে, বৰ ডাঙৰ ডাঙৰ পুখুৰী কেইটামান আছে। বলক দেখাওঁগৈ। অঁ নেহা, এইটো পুখুৰীত কি মাছ আছে? অ' লোকেল মাছ। অঁ, মেটেকা চাবলৈ আহিছোঁ। ইয়াত দেখিলা নাই মেটেকা?
এইফালে ডাইনিঙত মায়ে ৰন্ধা টেষ্টি ৰেচিপি খোৱা অৱশ্যে নেদেখালোঁ। এইবাৰ মই আহিলোঁ মোৰ মাৰ ঘৰৰ কাষতে থকা মোৰ সেই সৰুকালৰ পঢ়াশালীখন চাবলৈ। স্কুলখন আগতকৈ বৰ ধুনীয়া হ'ল, ধুনীয়াকৈ সজাইছে ফুলনিৰে। ভাবিলোঁ আপোনালোককো দেখাওঁ মোৰ পঢ়াশালীখন। পিকচাৰটো অকণমান ক'লা ক'লা হ'ল, কাৰণ মই অহাৰ সময়ত বেলি ডুবিবৰে হ'ল। এয়া মোৰ মা হয় আৰু মাৰ লগত আজি যিহেতু মাৰ ঘৰত মই নিশা আছোঁ আৰু ফূৰ্তি কৰিছোঁ কিবা কিবি, আৰু মাৰ লগত মা মানে আগৰ পৰাই গীত গায় আৰু মাৰ লগত আজি এফাকি আমি গীত গাম, চাই থাকক। এই ধুনীয়া গধূলি লগন গীতটি গাম, কিন্তু ইমান ভালকৈ নাজানো, মাজত উচ্চাৰণবিলাক শব্দবিলাক ভুলো হৈ যাব পাৰে, তথাপিতো চেষ্টা কৰিম গাবলৈ। এই ধুনীয়া গধূলি সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগ এই ধুনীয়া গধূলি কিবা এটা গাওঁ ন, কিয় নাম এটা গাওঁ। ও গছৰ কুহি ভাত পৰি খাই, ভাত পৰি খাই দেউতাই পোহা মইনা চৰাই আনে লৈ যায়। উলিটো দিব নাজানো দেই, গাওঁ। ঠিকনা বিহীন জীৱন নাটৰ ৰ'দো ভাৱৰীয়া ৰ'দো ভাৱৰীয়া ধৰাৰ ধুনীয়াখিনি গোটাই ধৰাৰ ধুনীয়াখিনি গোটাই জীৱন সজালো মিছাকৈ, জীৱন সজালো মিছাকৈ। ঠিকনা বিহীন জীৱন নাটৰ ৰ'দো ভাৱৰীয়া ৰ'দো ভাৱৰীয়া ৰ'দো ভাৱৰীয়া ৰ'দো ভাৱৰীয়া। পাহৰিছিলো দেই, মাজে মাজে পাহৰিলো বাৰু। এজন হ'ল দেউতা। গাওক দেউতা, গাওক কিবা এটা গাওক। তথাপি হোৱা নাই ক্লান্ত, আগৰ সংগ্ৰামত কটনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মন প্ৰশান্ত সাগৰত উৰ্মি মলাই অশান্ত সাগৰ সংগ্ৰাম। অলপ ফূৰ্তি কৰিছো আজি। প্ৰথম কলিটোকে গায় আৰু হ'ব আমি ফূৰ্তিয়ে কৰিছো, ছিংগাৰ নহয় বয়সত ভগৱানে গাত
পাহৰিব নোৱাৰি আৰু মা ঘৰত আজি বহুত ফূৰ্তি হৈছে, চাই থাকক। আপুনি যেতিয়ালৈকে আমাক আগতে সৰু হৈ থাকোঁতে আমাক গোটেই তিনিটা ককাই ভাইকে মানে মাজত ৰাখি বিচনাত আপুনি গাই গাই আমাক খুৱাইছিলে, সেই গীতটি তাৰমানে গোৱাবৰ কাৰণে আপোনাক বিচাৰিছোঁ। সেইটো হেৰি আছিলে, গানটো গাওকচোন। গুচি যা গুচি যা গুচি যা ফাগুনৰে উতলা ধন্যবাদ মালে, বহুত বহুত ধন্যবাদ। আজি বহু দিনৰ মূৰত সেই আমাক মানে সৰুতে বিচনাত শুৱাই থকা সেই গীতটো আজি শুনালে, খুব ভাল লাগিলে। আজি সেই সময়খিনিতে আমি পাৰ হৈ গ'লোঁ। ফ্ৰেণ্ডছ, মা ঘৰলৈ গ'লোঁ, ফূৰ্তি কৰিলোঁ। ইতিমধ্যে আপোনালোকক দেখালোঁ। আচলতে দুখ লাগিছে এইটো কাৰণে, ভাইটিক আপোনালোকৰ আগত দেখাব নোৱাৰিলোঁ। কাৰণ সিদিনা ভাইটিৰ এটা মানে ফেচবুক লাইভ এটা আছিলে, তালৈ গুচি গ'লগৈ আৰু সেইটো কাৰণে ভালকৈ লগ নাপালোঁ। আৰু মই অহাৰ দিনাখন মোৰ মানে ঘৰলৈ আহিবলৈ বহুতেই লৰালৰি হ'ল, বিশেষ এটা কামৰ কাৰণে, আৰু তাৰ লগত মানে কথাই পতা নহ'ল। আৰু সেইটো কাৰণে মই ভাবিছোঁ আপোনালোকক ভাইটিয়ে ষ্টেজ শ্ব' কৰা এটা ভিডিঅ'কে দেখাই দিওঁ। প্লিজ বেয়া নাপাব, পিছে পৰে আপোনালোকক মই দেখাই আছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক এটা দিব আৰু কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। তেতিয়াহে মই আকৌ নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিব পাৰিম। কথাটো নিশ্চয় গম পাইছে। আৰু বেছি নেদেখাওঁ তেন্তে, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বিলাকো আপোনালোকে চাব আৰু মোক সহায় কৰিব আগবাঢ়ি যোৱাত। ঠিক আছে ফ্ৰেণ্ডছ, ইমানতে মই সামৰণি মাৰিছোঁ আৰু ভাইটিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। চাওক, আজিলৈ তেন্তে আহিছোঁ। বাই বাই। When I
Thank